সুপ্ৰভাত হৈছে গুড মৰ্ণিঙৰ অসমীয়া অৰ্থ। এতিয়া চোৱা, আমি আগত ক, খ, গ, ঘ, ঙ ব্যঞ্জন বৰ্ণৰ ক বৰ্গৰ গোটেইখিনি আমি শিকি লৈছিলোঁ কেনেকৈ লিখিব লাগে। আজি আমি শিকিম প্ৰথম ছ বৰ্গৰ আখৰবোৰ। প্ৰথম ছ বৰ্গৰ আখৰবোৰ কি কি আছিল? প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় ছ, ঝ, নিয়। আমি এতিয়া প্ৰথমতে প্ৰথম ছটো কেনেকৈ লিখে সেয়া শিকিম। প্ৰথম ছটো একেবাৰে সহজ। ইয়াত নিয়মবোৰ দিয়া আছে, আমি আৰম্ভ কৰোঁ। 1 নম্বৰ নিয়ম মতে আমি ইয়াত সৰুকৈ এটা আঁচ টানিব লাগে। তাৰপিছত ইয়াক টি বনাই দিম আমি, হয়নে নহয়? এতিয়া আমি ইয়াত যেনেকৈ দিয়া আছে ইয়াৰ পৰা আনি এইটো ওলোটা 1 বনাই দিম, সৰুকৈ এটা চিন লগাই। তাৰপিছত য'ত ৰখাইছিলা ইয়াৰ পৰা নি ইয়াত লগাই দিম। এয়া হ'ল আমাৰ প্ৰথম ছ। এতিয়া চোৱা আকৌ কেনেকৈ কৰি আছোঁ। ইয়াক টি বনাই দি ওলোটা 1 এটা বনাই দিবা, তাৰপিছত ইয়াত লগাই দিবা। এয়া হ'ল আমাৰ প্ৰথম ছ। চাই যোৱা মই কেনেকৈ কৰি আছোঁ। ঘৰত এইটো বাৰে বাৰে কৰিবা, বাৰে বাৰে লিখি থাকিবা, তেতিয়াহ'লে তোমালোকে শিকি ল'বা। আমাৰ প্ৰথম ছ শেষ হ'ল। এতিয়া আহোঁ আমি দ্বিতীয় ছলৈ। দ্বিতীয় ছ সহজ আছে। প্ৰথম ছৰ নিচিনা দি পেলাই আমি ইয়াত নিয়মখিনি চাই লোৱা কেনেকৈ দিব লাগে। ব'লা আৰম্ভ কৰোঁ আমি। প্ৰথমতে এটা আঁচ টানিবা, তাৰপিছত ইয়াক এটা ওলোটা 1 বনাই দিবা, যেনেকৈ আমি প্ৰথম ছত কৰিছিলোঁ। তাৰপিছত ইয়াক প্ৰথম ছ বনাই দিবা 3 নম্বৰ নিয়মতে। তাৰপিছত 4 নম্বৰ নিয়মতে চোৱা, ইয়াৰ পৰা মানুহে দি দিয়ে, কিন্তু ইয়াৰ পৰা নহ'ব, ইয়াৰ পৰা হ'ব। 2 বনাই দিবা। এয়া হ'ল আমাৰ দ্বিতীয় ছ। চোৱা দ্বিতীয় ছটো কেনেকৈ কৰি আছোঁ। দ্বিতীয় ছ প্ৰথমতে ইয়াত চিন দিবা, তাৰপিছত এইটো টি বনাই পেলাই ইয়াত প্ৰথম ছ বনাই দিবা। তাৰপিছত ইয়াৰ পৰা নহয়, ইয়াৰ পৰা 2 এটা লগাই দিবা। এয়া হ'ল আমাৰ দ্বিতীয় ছ। চোৱা কেনেকৈ কৰি আছোঁ, ভালকৈ চাই যাবা। তাৰপিছত ঘৰত বাৰে বাৰে লিখিবা। এইটো হ'ল আমাৰ দ্বিতীয় ছ শেষ হ'ল। এতিয়া আহোঁ আমি বৰ্গীয় জ। বৰ্গীয় জটো কেনেকৈ লিখিব লাগে। প্ৰথমতে, দ্বিতীয়তে, তৃতীয়তে, চতুৰ্থতে আৰু শেষত গৈ বৰ্গীয় জ আমি পাই যাম। এতিয়া লিখা আৰম্ভ কৰোঁ। চিন দিবা, তাৰপিছত এইটো চি এটা দি দিবা সৰুকৈ। তাৰপিছত এইটো য'ত ৰখাইছিলা তাৰ পৰা আনি ইয়াত লগাই দিবা। এইটো অসমীয়া ছৰ নিচিনা হৈ গ'ল। তাৰপিছত ইয়াৰ পৰা সৰুকৈ এটা চিন দি দিবা, তাৰপিছত তলপিনে আনি শেষৰটোত যেনেকৈ দিয়া আছে তেনেকৈ লগাই দিবা। এয়া হ'ল আমাৰ বৰ্গীয় জ। চ' মই কেনেকৈ কৰি আছোঁ আকৌ চাই লোৱা। চিন এটা দিবা, তাৰপিছত এইটো চি এটা লগাই দিবা, তাৰপিছত এইটো ছ বনাই দিবা। নহ'লে তোমালোকে ধৰিব পাৰা এইটো স্বৰবৰ্ণৰ ৰসৌ বনাব পাৰিবা। তাৰপিছত এই চিনটো লগাই দিবা। এয়া হ'ল আমাৰ বৰ্গীয় জ। চ' আকৌ কেনেকৈ কৰি আছোঁ। হ'ল এনেকৈ দি পেলাই এনেকৈ। আমাৰ বৰ্গীয় জটো শেষ হ'ল। এতিয়া আমি আহোঁ ঝ। ঝটো একেবাৰে সহজ। নিয়মবোৰ দিয়া আছে ইয়াত কেনেকৈ কৰিব লাগে। তাৰপিছত আমি নিয়মখিনি চাই লৈ আমি লিখা আৰম্ভ কৰোঁ।
গলা লিখা আৰম্ভ কৰোঁ। প্ৰথমতে প্ৰথম নিয়ম মতে আমি ইয়াত আঁচ এটা দিব লাগিব। তাৰপিছত এনেকুৱা দি পেলাই এইটোক জেডৰ নিচিনা বনাই দিম। হ'ল। তাৰপিছত আমি ইয়াত তিনিকুণীয়া এটা বাকচ বনাই দিম। হ'ল। তাৰপিছত পিছপিনেদি আমি এটা ওলোটা ওৱান এটা লগাই দিম। এয়া হ'ল আমাৰ ঝ। চোৱা আকৌ কেনেকৈ কৰি আছোঁ। আঁচ দিবা, তাৰপিছত এইটোক জেড বনাই দিবা, তাৰপিছত বাকচ এটা বনাই দিবা তিনিকুণীয়া, তাৰপিছত ওলোটা ওৱান এটা লগাই দিবা। এয়া হ'ল ঝ। চ' মই কেনেকৈ কৰি আছোঁ ভালকৈ চাই যাবা। আমাৰ ঝটো শেষ হ'ল। এতিয়া আমি আহোঁ নিয়লৈ। ইয়াত মই প্ৰথমৰ পৰা আঁচ টানি টানি শিকাই আছোঁ, সেইকাৰণে ইয়াত ভুল হৈ গ'ল। মই ইয়াতো আঁচ দি দিছোঁ। এইটো কথা বাদ দিয়া। ইয়াত নিয়টো চাই লওঁ কেনেকৈ দি আছে। ইয়াত ফুটা এটা দিবা প্ৰথমত, দ্বিতীয়ত কেনেকৈ দিয়া আছে, তৃতীয়ত কেনেকৈ দিয়া আছে, চতুৰ্থত কেনেকৈ দিয়া আছে, আৰু শেষত গৈ আমি ইয়াত বনাম। চোৱা প্ৰথম নিয়ম মতে ইয়াত ফুটা এটা দিবা, তাৰপিছত দ্বিতীয় নিয়ম মতে ইয়াৰ পৰা আনি ইয়াত লগাই দিবা। তাৰপিছত তলপিনে আনি ল'বা চিনটো। ইয়াৰ পিছত ওলোটা এছৰ নিচিনা এটা লগাই দিবা। এৰ নিচিনা বনাই পেলাই তাৰপিছত ইয়াত পিছপিনে দি এটা ফুলৰ নিচিনা দি দিম আমি। চোৱা আকৌ প্ৰথমতে আমি এ বনাই দিম, এইটো স্বৰবৰ্ণৰ এ, তাৰপিছত পিছপিনে দি এইটো লগাই দিম। এয়া হ'ল আমাৰ নিয়। আজি আমি কি শিকিলোঁ? কালি আমি শিকিছিলোঁ কৰ পৰা ঙলৈ। আজি আমি প্ৰথম স্বৰ পৰা নিয়লৈ শিকি লৈছোঁ। আজি তাৰ পিছৰ ক্লাছত আমি শিকিম মূৰ্ধন্য তৰ পৰা বাকী যিমান পাৰোঁ সিমানখিনি। কিন্তু ইয়াৰ আগত তোমালোকে এইটো ঘৰত বাৰে বাৰে কৰিবা।